Guys, welcome to my channel Madhu's Vlog. Jodi amor channel prothom like, comment, share and subscribe kori dibo. Jodi karone koribo boli akhawadi notification bell icon to all kori dibo jate mor video homo poa lagile punote upobhog koribole pai. Aha koru apnaloke video to sai ভাল পাব আৰু আজি ভিডিওটো বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ ভিডিও গতিকে স্ক্ৰিপ্ট নকৰিব হেখলৈকে চাব আৰু যি সকল বিএড প্ৰশিক্ষাৰ্থী নতুনকৈ বিএডত এডমিশন লৈছে তেওঁলোকে এই ভিডিওটো বিশেষ ধৰণে চাব লাগে বুলি মই ভাবো আৰু যি সকলে অসমীয়া মিডিয়াম লৈছে সেই সকলে ভাবিছে অসমীয়া মিডিয়ামৰ কি কিতাপ কিনিব লাগিব কিনিব নালাগে সেই সকলৰ বাবে এই ভিডিওটো এক বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ আজি বিএডত অসমীয়া মিডিয়াম লোৱা সকলৰ বাবে এই বিশেষ ভিডিওটো জৰুৰী বুলি মই ভাবো গতিকে ভিডিওটো শেষলৈকে চাব স্ক্ৰিপ্ট নকৰিব আজিৰ ভিডিওটো হৈছে বিএড ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিডিয়াম লৈ আপোনালোকে যদিও জানে দুটা মিডিয়ামত আমাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আছামিজ এণ্ড ইংলিছ যদিও দুটা মিডিয়ামত পাৰি তথাপিতো আমি সেই হিচাপে সুবিধাবোৰ পোৱা দেখা নাযায় প্ৰায়বোৰ বিএড কলেজতে ইংলিছতে নোটছ দিয়া হয় অসমীয়াত বাৰু বুজাই দিয়া হয় কিন্তু অসমীয়াত পঢ়িবলৈ বা লিখিবলৈ যিবোৰ প্ৰয়োজনীয় কিতাপ তথ্য সেইবোৰ পোৱা নাযায় আৰু সম্ভৱতঃ অসমীয়াত বহুতখিনি ভুল থাকে সম্ভৱতঃ নহয় প্ৰায়খিনি অসমীয়া কিতাপত ভুল দেখা পোৱা যায় আৰু ইংলিছ কিতাপত সম্পূৰ্ণ শুদ্ধৰূপে থাকে আৰু আপোনালোকে যদি আছামিজ মিডিয়াম লৈছে বা লৈ কেনে যিসকলে ইতিমধ্যে পাছ আউট হৈ আহিছে তেখেতসকলে নিশ্চয় এইটো প্ৰব্লেম ফেচ কৰিছে যে কিমানবোৰ ত্ৰুটি থাকে যে অসমীয়া কিতাপসমূহত গতিকে মই সেইখিনিৰ ওপৰত এটা আলোচনা আপোনালোকক কৰিব বিচাৰিছো মোৰ বেকগ্ৰাউণ্ডটো নাচাব কাৰণ এইটো বেকগ্ৰাউণ্ডত মানে যেহেতুকে ঘৰটো হৈ আছে সেইকাৰণে মানে এনেই অকণমান ৰেচেছ কৰিব পৰা দুটামান কিবা আছে এইটো মানে ভাল লাগে আৰু ঠাণ্ডা ৰুমটো ভাল লাগে ফেন চেন নহ'লেও হৈ যায় চ' এইবিলাক মোৰ বেকগ্ৰাউণ্ডটো নাচাব গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টোত বিএডৰ ওপৰত কিছুমান তথ্য আমি যিখিনি লাগতিয়াল আমাৰ সা-সঁজুলি বা কিতাপ পত্ৰই হওক নথি পত্ৰই হওক আমি প্ৰায়খিনি ইংলিছ মিডিয়ামত পাওঁ সেই হিচাপত অসমীয়া মিডিয়ামত কিমানখিনি আছে বা কি কিনিব লাগিব সেই তাৰ ওপৰত এই বিশেষ ভিডিঅ'টি আজি লোৱা হৈছে বিএডত কেইখন পেপাৰ থাকে কেইখন পেপাৰ থিয়ৰী কেইখন পেপাৰ প্ৰেক্টিকেল গতিকে এইখিনিও আপোনালোকক ইয়াতে এই ভিডিঅ'টোৰ ওপৰত জনাই দিয়া হ'ব গতিকে আপোনালোকক বাৰে বাৰে কৈছোঁ বেকগ্ৰাউণ্ডত নজৰ নিদিব কাৰণ ইয়াতে মই অকলে আছোঁ ভিডিঅ'টো বনাই ভাল লাগিছে গতিকে মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰোঁ আৰু যিহেতুকে এতিয়া নতুনকৈ এডমিশ্যন লোৱাসকলৰ বেছিদিন নাই চাগে আৰু আজি 15 তাৰিখ হ'লে আৰু 5-6 দিনৰ পাছত আপোনালোকৰ ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে গতিকে এই ভিডিঅ'টো আপোনালোকৰ একদম প্ৰয়োজনীয় আৰু লাগতিয়াল ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি মেইন যিখিনি লাগতিয়াল ভিডিঅ' সেইখিনি ভিডিঅ'লৈ আহিছোঁ আৰু ভিডিঅ'টো ইনফৰ্মেটিভ হয় গতিকে স্ক্ৰিপ্ট নকৰি আপোনালোকে শেষলৈকে চাব চাওক ফাৰ্ষ্ট পেপাৰ আপোনালোকৰ ডেভেলপমেণ্টেল সাইকোলজি 80 মাৰ্কছ এক্সটাৰ্নেল ইণ্টাৰনেল মাৰ্কছ 20 মুঠ পেপাৰখন মানে মুঠ যিখন পেপাৰ আছে সেইখন পেপাৰ 100 মাৰ্কছৰ ঠিক তেনেদৰে ছেকেণ্ড পেপাৰ ইয়াতে কণ্টেম্পৰৰী কনচাৰ্ন এণ্ড ইছ্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন একেদৰে এক্সটাৰ্নেল 80 আৰু ইণ্টাৰনেল 20 টোটেল নম্বৰ 100 আৰু থাৰ্ড পেপাৰখন হৈছে টিচিং এপ্ৰ'চ এণ্ড ষ্ট্ৰেটেজিক্স এইখন হৈছে এক্সটাৰ্নেল আপোনালোকৰ 80 আৰু ইণ্টাৰনেল 20 টোটেল মাৰ্ক 100 পেপাৰখন হৈছে ফাউণ্ডেশ্যন অফ এডুকেশ্যন এক্সটাৰ্নেল 80 ইণ্টাৰনেল 20 6 পেপাৰত দুখন পেপাৰ থাকিব সেইকেইখনৰ মেথড পেপাৰ বুলি কোৱা হয় সেইকেইখনৰ ভিতৰত আছামিজ ইংলিছ হিন্দী বডো তাৰপিছত ইংলিছ সায়েন্স হিষ্ট্ৰী এইকেইখনো সিলেক্ট কৰিব পাৰে ফাৰ্ষ্ট পেপাৰত আৰু ছেকেণ্ড যোনটো মেথড পেপাৰ আছে সেইকেইখনত আপোনালোকে মেথমেটিক্স ছ'চিয়েল সায়েন্স জিঅ'গ্ৰাফি সংস্কৃত এইকেইখন আপোনালোকে
ব্যৱহাৰ কৰিব পাৰে মানে সিলেক্ট কৰি কেনে মানে দুখন মেথড পেপাৰ থাকিব সেই দুখন মেথড পেপাৰ আপোনালোকে ল'ব লাগিব সাবজেক্ট ওয়াইজ আপোনালোকে যোনটো সাবজেক্ট ধৰক পঢ়ি আহিছে তাৰ ওপৰত ভিত্তি কৰি আৰু সেইকেইখনৰ টোটেল মাৰ্কসটো হ'ব 50 মাৰ্কস 40 মাৰ্কসৰ থিওৰি এক্সাম হ'ব আৰু এয়া হৈছে প্ৰেক্টিস টিচিং নেক্সট পেপাৰ হন এখন পেপাৰত আপোনালোকে প্ৰেক্টিস টিচিংৰ পুৰা প্ৰেক্টিকেল মাৰ্কস হয় এটো আপোনালোকে হাতৰ পৰা যাবলৈ নিদিব 50 মাৰ্কস থাকে প্ৰেক্টিস টিচিংত আপোনালোকৰ স্কুলত প্ৰেক্টিস টিচিং কৰিব দিব আৰু ফাইনেল প্ৰেক্টিস দেখুৱাব লাগিব যেতিয়া আপোনালোকৰ ফাইনেল এক্সাম হ'ব তাৰ আগে তাৰ পাছত আৰ্ট এণ্ড ড্ৰামা ইন এডুকেশ্যন ড্ৰামা এণ্ড আৰ্ট এডুকেশ্যনত আপোনালোকে তাৰ নিৰ্দিষ্ট সিলেবাস আছে আপোনালোকে সেইকেইখনতো পুৰা প্ৰেক্টিকেল মানে থাকিব আৰু ভাইবা থাকিব ইয়াৰ ওপৰত গতিকে 50 মাৰ্কস থাকিব আৰু আইসিটি এণ্ড ক্লাছৰুম ট্ৰানজেকশ্যন আইসিটিটো আপোনালোকে জানে আৰু কম্পিউটাৰৰ ওপৰত থাকিব গতিকে ইয়াতো আপোনাৰ থিওৰি আৰু ভাইবা এটা হয় গতিকে এইখিনিয়ে আছিল আৰু এই কথাটো হৈছে যে আসামিজ মিডিয়াম সকলে কি কিতাপ ব্যৱহাৰ কৰিব গতিকে প্ৰথম পেপাৰত আসামিজ মিডিয়াম সকলে বিকাশমূলক মনোবিজ্ঞান ব্যৱহাৰ কৰিব পাৰে যোনখনৰ নাম হৈছে ডেভেলপমেন্টাল সাইকোলজি ইংলিশ নেম আৰু অসমীয়াত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বিকাশমূলক মনোবিজ্ঞান ইয়াৰ ৰাইটাৰ হৈছে আপোনালোকৰ মুকুল শইকীয়া ডক্টৰ মুকুল শইকীয়া এই বিকাশমূলক মনোবিজ্ঞানৰ ৰাইটাৰ হেদৰে সেকেন্ড পেপাৰখন আছিলে কন্টেম্পৰাৰী কনসাৰ্ন এণ্ড ইস্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন এইখনৰ অসমীয়া কিতাপ হিচাপে আপোনালোকে সমসাময়িক শিক্ষা আৰু বিশ্বাসযোগ্য বিষয়সমূহ ইয়াৰ ৰাইটাৰ হৈছে মণিমঞ্জুৰী ফুকন গতিকে এই কিতাপখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পেপাৰখন হৈছে টিচিং এপ্ৰ'চ এণ্ড ষ্ট্ৰেটেজিক্স আৰু এইখনৰ অসমীয়া হিচাপে আপোনালোকে শিক্ষাদানৰ অভিগমন আৰু কৌশলসমূহ এখন কিতাপ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ ৰাইটাৰ হৈছে ডক্টৰ বীৰেন্দ্ৰ ডেকা ফোর্থ পেপাৰখন মই কোৱা নাছিলোঁ গতিকে ফোর্থ পেপাৰ এখন আছিল ডাইৰেক্ট ফিফ্থলৈ গুচি গৈছিলোঁ হয় নাই ফোর্থ পেপাৰখন হৈছে লেংগুৱেজ এণ্ড কাৰিকুলাম ট্ৰানজেকশ্যন এইখন হৈছে 50 মাৰ্কস টোটেল 40 মাৰ্কস এক্সটাৰ্নেল আৰু 10 মাৰ্কস ইণ্টাৰনেল সেই ফোর্থ পেপাৰখন লেংগুৱেজ এণ্ড কাৰিকুলাম ট্ৰানজেকশ্যনৰ আপোনালোকে এখন অসমীয়া কিতাপ হিচাপে ব্যৱহাৰ কৰিব পাৰে ভাষা আৰু পাঠ্যক্ৰমৰ কাৰ্যসূচী আৰু এইখনৰ ৰাইটাৰ হৈছে মণিমঞ্জুৰী ফুকন পেপাৰখনৰ কথা আপোনালোকক ইতিমধ্যে কৈছিলোৱে সেইখন হৈছে ফাউণ্ডেশ্যন অফ এডুকেশ্যন ফাউণ্ডেশ্যন এডুকেশ্যনৰ অসমীয়া কিতাপ হৈছে এখন শিক্ষাৰ ভিত্তি মই ব্যৱহাৰ কৰিছিলোঁ ৰাইটাৰ হৈছে হৃদয়ানন্দ বৰা আৰু ডক্টৰ অৰ্চনা অধিকাৰী বৰা গতিকে এইখন কিতাপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মধ্যে মেথড পেপাৰ দুখন বুলি কৈছিলোঁ ইয়াৰ ভিতৰত মই অসমীয়া আৰু সমাজ বিজ্ঞানখন ব্যৱহাৰ কৰিছিলোঁ গতিকে সমাজ বিজ্ঞান শিক্ষণ এখন অসমীয়া কিতাপ ব্যৱহাৰ কৰিব পাৰে ছ'চিয়েল সায়েন্সৰ যোনখন মেথড পেপাৰ দুখন থাকিব এখন এনেকুৱা ধৰণৰ আৰু সায়েন্সৰ সকলে সায়েন্সৰ ল'ব লাগিব মেথছো ল'ব পাৰে বা জিঅ'গ্ৰাফি সংস্কৃতো ল'ব পাৰে এইখন আপোনালোকৰ নিজস্ব কথা মই যিখন লৈছিলোঁ ছ'চিয়েল সায়েন্স মই যিহেতুকে আৰ্টছৰ আছিলোঁ আৰু এইখনৰ ৰাইটাৰ হৈছে বিমল কলিতা আৰু ইন্দ্ৰাণী কলিতা গতিকে এইখন কিতাপ ছ'চিয়েল সায়েন্সৰ ব্যৱহাৰ কৰিছিলোঁ আৰু যিখন অসমীয়া কিতাপখন ব্যৱহাৰ কৰিছিলোঁ মেথড পেপাৰৰ সেইখন অসমীয়া কিতাপ মেথড পেপাৰৰ মোৰ যোনখন ভাষাৰ কিতাপ আছিল তাৰ পৰাও চাইছিলোঁ সেই হেতুকে মই অসমীয়াৰ কিতাপ কিনা নাছিলোঁ গতিকে আপুনি অসমীয়া কিতাপখন দোকানত এভেইলেবল আছে আপোনালোকে চাই ল'ব ইমানখিনিয়ে আছে ডিটেইলছ ওয়াইজ আপোনালোকক বুজাই দিলোঁ বিএড প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়া মিডিয়ামত কি কিতাপ ল'ব লাগিব আৰু ইংলিছ মিডিয়াম সকলো ইতিমধ্যে গম পালে যে আপোনালোকে কেইখন পেপাৰ থাকিব পেপাৰ কেইখন কি আৰু তাৰ কিতাপ আপোনালোকৰ দোকানত এভেইলেবল আছে পাণবজাৰত পাই যাব আৰু
যদি দূৰৰ সকলে নিজৰ ওচৰে পাজৰে বিএডৰ যি দোকান আছে তাতে পাই যাব ইমান চিন্তা কৰিব নালাগে ইংলিশ মিডিয়ামৰ সকলে সকলোখিনি এভেইলেবল জাস্ট অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ যিহেতুকে অকণমান অসুবিধা হয় বিচাৰি পোৱাত বা কেনেকুৱা ধৰণৰ পেপাৰ কি পেপাৰ থাকে নাজানে সেইবাবে মই অসমীয়াত অকণমান কৈ দিলোঁ কাৰণ মোৰ প্ৰব্লেম হৈছিল সেইকাৰণে ময়ো অকণমান বুজাই দিছোঁ আৰু বিএডত যেতুকে লিখিব বহুত লাগিব গতিকে আপোনালোকে মিডিয়ামটো যেতিয়া আপোনালোকে চইচ কৰিব মিডিয়ামটো আপোনালোকে নিজে বিচৰা ধৰণৰ য'ত কমফৰ্টেবল সেই মিডিয়ামটো ল'ব যাতে আপোনালোকৰ এনেকুৱা নালাগে মই এতিয়া ইংলিশ মিডিয়াম ল'ব পাৰিলোঁ হয় কিন্তু মোৰ মানে কথাটো হৈছে যে মই মেজৰ অসমীয়াত লৈ আহিছোঁ অসমীয়াত মোৰ লিখাৰ স্কিলটো অলপ বেছি সেইটোৱে ইংলিছত মই লিখিম যথেষ্টখিনি লিখিম কিন্তু যিমান লিখিব লাগে হয়তো ক'ৰবাত এৰি যাম সেইবাবে মই আছামিজ মিডিয়াম লৈছিলোঁ আৰু ঈশ্বৰৰ কিবাত ভালে গৈছে বাৰু বেয়া যোৱা নাই খালি অকণমান ডিফিকাল্ট হৈছিল কি কিতাপ ল'ম কি ব্যৱহাৰ কৰিম সেইখিনি আৰু নোটছৰ গাইডবুকৰ ওপৰত এদিন মই বিশেষভাৱে ভিডিঅ' দিম প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে আৰু পৰাপক্ষত গাইড ইউজ নকৰিব কিতাপত গোটেইখিনি এভেইলেবল থাকে আৰু অসমীয়া মিডিয়ামতো গম পাইছে ইংলিছৰ পৰা ট্ৰান্সলেটৰ গোটেইখিনি গতিকে পইণ্ট ৱাইজ গোটেইখিনি লিখিলে হৈ যাব গতিকে আপোনালোকে বিশেষভাৱে চিন্তা নকৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব যদি এই ভিডিঅ'টো ভাল পালে আৰু এই বিশেষ ভিডিঅ'টো মই ভাবোঁ ইনফৰ্মেটিভ ভিডিঅ' হয় আৰু বিএড ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষভাৱে জৰুৰী ভিডিঅ' এটা বনাইছোঁ গতিকে আজিলৈ ইমানে বাই বাই